বন্ধুসকল, যিকোনো কাষ্টমাৰে চিম এখন লোৱাৰ পিছত প্ৰথম প্ৰশ্নটো হ'ল এই চিমখনৰ বেলেঞ্চ বা ভেলিডিটি কেনেদৰে চায় বা কাষ্টমাৰ কেয়াৰৰ নাম্বাৰ কিমান, তাৰপিছত ইয়াৰ চিমখনৰ বেলেঞ্চটো মই কেনেদৰে চেক কৰিম, এনেধৰণৰ এইবিলাক কমন প্ৰশ্ন থাকে। কাৰণ মোৰ এটা অভিজ্ঞতা আছে, মই ডেইলি প্ৰায় আপোনালোকৰ আশীৰ্বাদত 20-30খন চিম চেল কৰোঁ। আৰু চিম এখন কাষ্টমাৰৰ হাতত দিয়াৰ লগে লগেই কাষ্টমাৰৰ এটাই প্ৰশ্ন, বেলেঞ্চটো কেনেদৰে চেক কৰে বা বেলেঞ্চ কেনেদৰে ইয়াত ৰিচাৰ্জ কৰা হয় বা ইয়াৰ কাষ্টমাৰ কেয়াৰ নাম্বাৰ কিমান, এনেদৰে কিছু আমি প্ৰশ্নৰ সন্মুখীন হওঁ প্ৰতিদিন। গতিকে আপোনালোকক আজি এটা সাধাৰণ কথা কৈছোঁ, এখন চিম লোৱাৰ পিছত চিমখনৰ যিমান ইম্পৰ্টেণ্ট নাম্বাৰ থাকে চবকেইটা ছেভ থাকে। আপোনালোকে নতুন চিমত চেক কৰিলে, আজি চেক কৰক বা এতিয়াই চেক কৰক, দেখিব বহু ইম্পৰ্টেণ্ট নাম্বাৰ চিমখনত অট'মেটিক কোম্পানীৰ ফালৰ পৰা ছেভ কৰি দিয়া থাকে। যেনে উদাহৰণ হিচাপে মই কৈছোঁ, প্ৰথম হ'ল আপোনাৰ পুলিচ ষ্টেচন, ফায়াৰ, তাৰপিছত ফায়াৰ, এম্বুলেঞ্চ, এনেধৰণৰ বহু ইম্পৰ্টেণ্ট নাম্বাৰ চিমখনত ছেভ কৰি দি থাকে। ইয়াৰ পিছত কোম্পানীৰ কিছুমান ইম্পৰ্টেণ্ট নাম্বাৰ, যেনে ধৰক আপুনি বেলেঞ্চ কেনেদৰে চেক কৰিব বা ৰিচাৰ্জ কেনেদৰে কৰিব, ইয়াৰ কাষ্টমাৰ কেয়াৰ নাম্বাৰ, হেল্পলাইন নাম্বাৰ। ইয়াৰ উপৰিও আপোনালোকে পাব এই কিছুমান আছে সিহঁতৰ বাছ ছাৰ্ভিচ, যিবিলাক পইচা থকা কিছুমান ছাৰ্ভিচ আছে, ধৰক হেল'টোন বা অন্য মিউজিক অন ডিমাণ্ড, মিউজিক অন, এনেধৰণৰ বহুত কলাৰ টিউন, এনেধৰণৰ বহুত ইম্পৰ্টেণ্ট নাম্বাৰ চিমখনত অট'মেটিক ছেভ কৰি দিয়া থাকে। গতিকে আপোনালোকে চিম এখন লোৱাৰ পিছত কাকো সোধাৰ প্ৰয়োজন নাই যে চিমখনত ভেলিডিটি বা বেলেঞ্চ কেনেদৰে ৰিচাৰ্জ কৰা হয় বা নাম্বাৰ মই ৰিচাৰ্জ কেনেদৰে কৰিম, নাম্বাৰ কি নাম্বাৰ বা ইয়াৰ কাষ্টমাৰ কেয়াৰ নাম্বাৰ কিমান। গতিকে আপোনালোকে নিশ্চিন্তে চিম এখন লোৱাৰ পিছত চিমখন মোবাইলত ভৰাওক আৰু লগে লগে ইয়াৰ নাম্বাৰকেইটা চাওক। ডি চেক কৰিলে সকলো ডিমাণ্ড থকা নাম্বাৰ আপোনালোক পাই যাব। তাৰপিছত কাষ্টমাৰ কেয়াৰ নাম্বাৰ যদি চিট চেক কৰে তেতিয়া চিট পাই যাব। এনেধৰণৰ সকলো ধৰণৰ ইম্পৰ্টেণ্ট নাম্বাৰ আপোনালোকৰ মোবাইলত থাকিব। গতিকে সৰু ইনফৰমেশ্যন আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে এটা লাইক দি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰাৰো অনুৰোধ থাকিল। ধন্যবাদ। আজিলৈ আহিছোঁ, আকৌ আপোনালোকৰ লগ হ'ব নতুন এটা বিষয় লৈ নতুন সময়ত। তেতিয়ালৈ সকলো ভালেই ৰাখক।